নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই নীলাক্ষী মই আজিৰ ভিডিঅ'টি হালদিয়া গামোচা আৰু মোৰ এইটো দেখি গমে পাইছে কোচ ৰাজবংশীৰ পাটানীৰ ওপৰতে হয় মই বহুত সুখী কাৰণ আমি কমতাপুৰ অটোনমাস কাউন্সিল পাইছো কথাতে কয় নহয় সামথিং ইজ বেটাৰ দেন নাথিং সো হে বাবে ভাল লাগিছে আৰু মই আজি পাটানী দেখুৱাম মোৰ আগতেও বহুতে সুধিছে পাটানী কিমান লেন্থ ব্ৰেড কিমান কেনেকুৱা জোখটো হয় সো পাটানীটো এটা ওয়ান পিস অফ ক্লথ হয় এটো এটাই ক্লথ যোনটো মই দেখুৱাম ভেৰাইটিজ সো আগতে মই এটো পিংক পাটানী দেখাই আছো উইথ এনেকুৱা ষ্ট্ৰিপস আমাৰ মানে বৰ্ডাৰ থাকে পাটানীত কবলে গলে বৰ্ডাৰ থাকে প্লেন ক্লথত বৰ্ডাৰ থাকে বা কেতিয়াবা সৰু সৰু ফুলো থাকে কিন্তু জেনাৰেলি আমাৰ মেইন ডিস্টিংগুইশ আমি কৰিব পাৰো যে আমাৰ এনেকে কি থাকে বৰ্ডাৰটো থাকে সো এটো লেন্থটো কব আগৰ দিনত কিউবিটস 5 কিউবিটস সো 5 কিউবিটস হলে এটো 7.5 ফিট হয় 7.5 to 8 ফিট আজিকালি বনায় আৰু যোনটো এটোৰ উইথ হয় আমাৰ বডিৰ পৰা হেতু অলমোস্ট 4 ফিট যোনটো 2.5 কিউবিটস সো একচুয়ালি এটো 3.75 ফিট হয় কিন্তু 3.75 ফিটৰ পৰা 4 ফিট লৈকে এটো বনায় সো এটো এটা পিংক পাটানী এটো মোৰ আগৰ ভিডিঅ'ত দেখাই পাইছে এটো এটা ধুনিয়াটো কালাৰটো বহুত ধুনিয়া বহুত ভাল লাগে এয়া সাউক হে পিংক পাটানীটোৰ নিচিনাই আৰু এটা কালাৰ এয়া shades of green অৰে এটা কালাৰ এটো সেম সিম্পল অকল বৰ্ডাৰ দিয়া আছে এয়া আৰু আমাৰ এটো সাইডত অকমান এটা কি থাকে সব সো হেটো এটা কালাৰ ভেৰাইটিজ অফ কালাৰছত পোৱা যায় সো মই জাস্ট এনি মোৰ কেটামান কালেকশন আছিল সো হেটো দেখালো আপোনালোকক এয়া পাটানীটো সিম্পল হয় হেইবাবে আপোনালোক ভেৰাইটিজ অফ মানে কালাৰফুল ব্লাউজৰ লগত পিন্ধিব পাৰে বহুত ভাল লাগে বিকজ এনেকে আপনি সিম্পল পাটানী কিটাৰ লগত যদি ফুল কৰা না থাকে সৰু সৰু ফুল কিছুমানত থাকে নাথাকা নহয় সো যদি আপোনালোকে হেনকা নিপিন্ধে পুৰা একদম প্লেনৰ লগত আপোনালোক বহুত কালাৰফুল ব্লাউজ পিন্ধিব পাৰে বহুত ভাল লাগে নেক্সট আৰু এটা ইটো অৰেঞ্জ এণ্ড yellow মাল্টি কালাৰড হয় জেনাৰেলি বৰ্ডাৰটো মানে যোনটো এটো থাকে সো মাল্টি কালাৰড আপোনালোকে যোনটো কালাৰ কৰিব পাৰে সো ইয়াতে চাও তো অৰেঞ্জ কালাৰ এনেটো এটো প্লেন জাস্ট এটোৰ যোনটো সাইড আহে এটো চাও সাইডটো আগৰ সাইডটো মই দেখাইছিল একদম সিম্পল এনেকুৱা অকল দুটা লাইন চাও ইয়াতে চাও এটো কেনেকুৱা মাল্টি কালাৰড বহুত ধুনিয়া দেখে এটো অকমান কবলে গলে এটো অকমান হেভি হে আগৰ দুটাটোতকে তো এয়া এনেকুৱা এই অৰেঞ্জ টু বেজ যেনেকুৱা আছে তেনেকে ব্ল্যাক পাটানিও আছে বেজ টু ব্ল্যাক হয় ব্লুও আছে চেকস বোৰ অলমোস্ট সিমিলার সো এনেকুৱা টাইপ কজ বহুতে নাজানে পাটানী কি সো হেইবাবে মই আজি ভাবিলো এটো ভিডিও এটা কৰো আৰু এটো এটা অকমান মেচিন ওয়ার্ক হয় এটো পাটানীটো বাট এনে এমব্ৰয়ডাৰীটো কৰা আছে অকমান এমব্ৰ কৰা আছে এটো এয়া চাও তো অকমান মডাৰ্ন সো অকমান কনফিউজড হৈ যায় বহুতে দখনা যোনটো
বড়োসকলৰ হয় সেইটোৰ লগত অকমান কনফিউজড হৈ যায় পাটানিটো কজ মানে দুটাই ওপৰত পিন্ধেটো সো আগতেটো অকল দখনাই দেখিছিলে পাটানিটো দেখাই নাই বহুতে সো মানে কি হ'ল পাটানিটো একচুয়ালি কবলে গলে এটো অকমান নাইকিয়া হৈ গৈছিলে মানে নিপিন্ধি গাঁৱত এতিয়াও পিন্ধে কিন্তু এতিয়া আকৌ আহি আছে বেক আমি ইয়াংষ্টাৰ্স বুৰ আকৌ পিন্ধা ষ্টাৰ্ট কৰিছো আশা কৰো মোৰ এই ভিডিওটো চাই বহুতে ইনস্পায়াৰ হ'ব আৰু বহুতে মানে পিন্ধিব আৰু কালেকচন ৰাখিব ঘৰত এয়া এটো এটা আৰু মই মোৰ এনগেজমেন্ট ভিডিওটো মই পিন্ধিছিলো হেতু মই নেক্সট কেতিয়াবা ভিডিওত দেখাম এয়া এটো ফ্লাৱাৰ আছে সো এটো পিংকত শেডস অফ পিংকতে ধুনিয়া ভাল লাগে আৰু আশা কৰো যে মুখ চাই আৰু বহুতে ইনস্পায়াৰ হ'ব আৰু এনেকুৱা কালেকচন ৰাখিব আৰু আপোনালোকৰ ওচৰত কেনেকুৱা কালেকচন আছে আৰু যদি আপোনালোকে কিবা পাটানিৰ বিষয় কিবা বেলেগ জানিব বিচাৰে তেন্তে মোক নিশ্চয় কমেন্টত জনাব আৰু মোৰ ভিডিওটো যদি ভাল পালে তেন্তে মোক নিশ্চয় লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ